অ চেনি মেয়াই দুগালত ৰঙাকৈ দুগালতে চুমা দি যায়। বাপৰে বাপ ৰ'দ একদম কটি ফাটা ৰ'দ দিছে বাপ্পা ঐ কি হাতখন চেনিটাইজ করলো এই করোনা ভাইরাস আছে চেনিটাইজ করলে ভালো করলো ভাই লাগবো তুই কি সার্ফ নাল কি কি ভাবি দিতে কি ভাবি কেনবা গুনছি কি গ্লান দিলি তুই হব সেইটো হলে হব তই ইমান দামী মানুহ নহয় নহয় তোক যে মেইন চেনিটাইজাৰ লাগবো হব সেইটো হলে হব হলা কোনি না কি হব একো নাই ও ভাই ফেসবুকত বম মাল এটা পাইছো এইকেইদিন ভাই ৰাতি মেছেজ পুৰা মেছেজ খেলি আছো আৰু কাই মতে ও ভাই চাং দেখাছো এ ভাই কিবা ফটো নিবা ফুলত দিপি থৈ দিছে হয় নেকি দে দেবা তুমি মেছেজ কথা দেখো দে এইগিলাখান এই মেছেজ আৰু লাজ লাগে দে লাজ কৰে ইংকে নকবি দেই তেনেহ'লে বম এনজয় হৈছে তো বিতা এই নকবি বাতাসেতো আহানে ওলে তুই সেনে দে অলপ তা বম এনজয় হৈছে তো সেনে যি হবা তই ইয়াৰ দে এ ভাই কালি ৰাতি ভাই কিশোৰ এটা ইমোজি দিছি ভাই গা চা পিৰি গেছি ৰাতি বিচনাত জাপ মাৰিছি মাই ভাই আৰু যাই না পুৱা আৰু সেই আনিছি মোক জাপ দিছি আৰু ভাই কাকালত জাপ এডাল বান্ধি দিছি মোক ভাই জাপ দিব লগা হৈছে তো অ ভাই তেনেহ'লে কম বস্তু নহ'ব এইটো অ বেলেগ বস্তু ভাই নামটো কৈছো নামটো কিবা এঞ্জেল কিবা লিলি মাইনা চেনি মাই কি আছে ফেচবুকত চাবি আৰু ফেক একাউণ্ট হ'ব পাৰে এইগিলা ফেক একাউণ্ট নাই মই ফেক একাউণ্ট জানো দে মই তোক এইগিলা শিকাব নালাগে তুই মোক জানা মোক মানে শিকাব নালাগে দে আজিকালি কিমান সেনেকে মৰছি মৰক দে মই জানো দে হ'ব দে তুই মই জানো তুই মোক ক'ব নালাগে ইমান আপি তোৰ বহিনাক চিনাক আছে নেকি এই চাহ গলা কি কয় নাই বুইনাক চিনাক গলা নাই গলা নাই একো জানো দে মই নাই গলা তেনেহ'লে মাকটোৱে কি দে নহয় দে একো নহয় এই বেটি ইটা কালকে অনলাইন আহে নে কি বা কৰি আছে এই আজি অনলাইন আহক ৰাইকে আজি দিম মই আজি আৰু কি জানা তাই কিবা কথা হ'লে কিয় সিংকে থাকে গোটে কালি ভাত খালে না সুধলো কৈছে তাই আৰু মোক তো ভাত খাই গিলা নুসুধে তাইগিলান অ ভাই মই ক'লো মোক কিয় নুসুধা ভাত খালে না নি কিয় সুধবা লাগে উল্টাকে আৰু মোকে সুধে আৰু গাছৰ মোৰ আন বস্তু এইটো কি যে ভাই পাল্লাত পৰলো ময়ো আৰু তই কিয় হাঁহি আছাগে মিচিক মাছাককে কথা এটা মনত পৰিছে মোৰ এই মোৰ ইমান কি বা গাছৰ মূৰান বস্তু পালো মই এইটো দে ভাই দুখ চুখ নকৰিবি আকৌ এই সৰস্বতী কওঁ তোমাক ভাঙি পাতি তুমি কিয় সতী নহয় জান ইয়াক চাচো ইয়াৰ কাণত মুঠতে জিতে দেখা নাপাওঁ ইয়াৰ কাণত ফোনটো থাকবই আৰু ইয়াৰ কোনোবাই না জিতে সেই হ'ব কাণখন জিতে ফাটি যাব তেতিয়াহে গম পাব মৰক দেখলাহেন অ হেল্ল' হা কি মাছৰ দুখ আছে নেকি পাগলা নেকি তুই এই লকডাউন যে দেখা নাই তোক কি লগ ধৰবা যাব লাগে মই অ লগ ধৰবা গেলি এই পুলিচ কটা আছে ৰাস্তাত ৰখি কটি লাল কৰি ফেলব কি মানে কি ব্ৰেকআপ লগ ধৰবা নাজৰি ব্ৰেকআপ যাম অলপমান দেশৰ পৰিস্থিতিটো কমবা দি কেনকে হ'ব অতদিনা মোৰ বস্তু মাৰা খাইছিলি না ইটা একদিন নাজৰি ব্ৰেকআপ দিয়া হেল্ল' শুন শুন মই ব্ৰেকআপ নেদাৰ আগতে মই আগে ব্ৰেকআপ দিম শুনিলো হেল্ল' ফোনটো কাটলাকে ফোন কৰোঁ তাক বিজি আৰু বিজি ইমান বিজি কোনিৰ লগতে লগালগ এইবাৰ ব্লকে কৰলাক এই সঁচা সঁচি ব্ৰেকআপ দিলাকে মোক কি হ'লে মোক আজি গাৰ্লফ্ৰেণ্ডে ব্ৰেকআপ দিছিল মোক কিয়
নাজানো মই লগ ধৰিব যাব লাগে লগ ধৰিব নাযাওঁ যি ব্ৰেকআপ দিছি মোৰ কথা কাৰণে কেনে কৰে এই হেনে গাৰ্লফ্ৰেণ্ড পাবছ নেকি বাজাৰত কি টাকা পইচা নাকি চবজে বুলি ভাবছ তই গোটেই ৰেষ্ট গাৰ্লফ্ৰেণ্ড এটা মোক দি আছে বাজাৰত কি বস্তু কিনা নাছিল দেই নাপাই গিলা গান তুমি মোৰ মালটো এতিয়া ৰিচাৰ্জ ভৰিব দিছে তা মই ৰিচাৰ্জ ক'ত পাওঁ এই দিনেশ মোক এটা ৰিচাৰ্জ এটা ভৰে নাযায় ক'ত ৰিচাৰ্জ মোবাইলটো দিয়ে ভৰে দিয়ে দে নাম্বাৰটো কও 93 কও 56 78 বেছি 93 দে কেই টাকা দিম কও কেই টাকা দিম কও দি আৰু 400 মান দি হও এটি নাম্বাৰ দেখো এইটো অখিল এইটো ইয়াৰ নাম্বাৰ চু কি এইটো ইয়াৰ নাম্বাৰ তই মানে জুখনি কিমান দিন এইখানে